আমাৰ হাঁহি ফূৰ্তিবোৰ দেখি ভাবিছে চাগে ন কিহৰ ইমান ফূৰ্তি। ৰ'ব কৈছোঁ বলক। সেইদিনা আছিল ৮ ডিচেম্বৰ। আমি আহিছোঁ বৰমাত আমাৰ মেমৰ ঘৰলৈকে। লগত ছাৰ মেমো আহিছিল। আমাক নিমন্ত্ৰণ জনোৱা হৈছিল। প্ৰথমে আমি চাহ পানী খাই মেমৰ ঘৰৰ পৰিৱেশটো চালোঁ, লগতে দুই এখন ফটো উঠিলোঁ। আমি অহাৰ উদ্দেশ্য এটাই আছিল যে মেমৰ পিতৃ নৃপেন্দ্ৰনাথ শৰ্মাদেৱে তেখেতৰ নিজ প্ৰচেষ্টাত এটা মাছৰ সংগ্ৰহালয় আৰু আনুষংগিক সংগ্ৰহালয় গঢ়ি তুলিছে আৰু সেইটো চাবৰ বাবে আমাক মেমে নিমন্ত্ৰণ জনাইছিলে। তেখেতে আমাক বুজাই দিছিল যে এই সংগ্ৰহালয়টো কেতিয়া স্থাপন কৰা হৈছিল আৰু কি উদ্দেশ্যেৰে স্থাপন কৰা হৈছিল। তেখেতে জনোৱা অনুসৰি অসমৰ ২৫০ বিধতকৈও অধিক প্ৰজাতিৰ মাছ ইয়াত সংগ্ৰহ কৰা আছে আৰু কিছু বৈদেশিক প্ৰজাতিৰ মাছো ইয়াত সংগ্ৰহ কৰা হৈছিল। লগতে কিছুমান চৰাই যেনে ডাউক, এন্দুৰ আদি সংগ্ৰহ কৰি থৈছে। ইয়াত কি প্ৰজাতিৰ মাছ আছে, লগতে এইসমূহ ক'ত পোৱা যায় সেইসমূহ কথাও আমাক তেখেতে ধুনীয়াকৈ বুজাই দিছিলে। ইয়াত থকা আধা সংখ্যকতকৈও বেছি প্ৰজাতিৰ মাছ আমি দেখি পোৱা নাই বা জনাও নাছিলোঁ। তেখেতৰ জৰিয়তে এইখিনি জনাৰ সুবিধাকণ পালোঁ। মাছৰ উপৰিও ইয়াত বিভিন্ন চৰাই যেনে টিপুচি চৰাইৰ বা পাতখিয়া চৰাইৰ বা টুকুৰা চৰাইৰ বা আদি সংগ্ৰহ কৰা আছে। ইয়াৰ উপৰিও বিভিন্ন কাঠেৰে তৈয়াৰী জীৱ-জন্তু, পুৰণি লেম্প, বাঁহৰ চুঙাৰ ফুলৰ টাব, শিলত অংকন কৰা কিছুমান ছবি, তৰাপাতেৰে তৈয়াৰী টুপী, নাৰিকলৰ শোলাৰে তৈয়াৰী পুতলা, গছৰ ঠানি বাদামৰ বাকলিৰে তৈয়াৰী চৰাই, এনেধৰণৰ বিভিন্ন হাতৰ কামসমূহ ইয়াত সংগ্ৰহ কৰা আছে। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ শামুক, সাগৰীয় তৰা মাছ ইত্যাদি ইয়াত সংগ্ৰহ কৰা আছে। পুৰণিকলীয়া মুদ্ৰা, ৰেডিঅ', কেছেট, চিয়াহী কলম ইত্যাদিসমূহো ইয়াত সংগ্ৰহ কৰা আছে। ইয়াত কিছুমান এনেকুৱা বস্তু দেখিলোঁ যিটো আমাৰ প্ৰজন্মই ব্যৱহাৰ কৰি পোৱা নাই আৰু ভৱিষ্যত প্ৰজন্মইও ইয়াৰ ব্যৱহাৰ নাপাব। তাৰ উদ্দেশ্যেই তেওঁলোকে এই বিলুপ্ত হ'ব ধৰা বস্তুসমূহ ইয়াত সংগ্ৰহ কৰি ৰাখিছে। ইয়াৰ উপৰিও অসমীয়াৰ স্বাভিমান গামোচা, জাপি, শৰাই এই আপুৰুগীয়া সম্পদসমূহো ইয়াত সংগ্ৰহ কৰা আছে। এইসমূহ চাব বিচাৰিলে আপোনালোকে বৰমাস্থিত সংগ্ৰহালয়টোত আহি চাব পাৰিব। আমি অতি ভাগ্যৱান যে আপোনাৰ দৰে মেম এজনী আমাৰ জীৱনত পালোঁ। আমাক নিমন্ত্ৰণ কৰি সংগ্ৰহালয়টো চোৱাৰ সুবিধাকণ দিয়া, আমাৰ বাবে মৰমেৰে এসাঁজ আয়োজন কৰা, এই স্মৃতিবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই সুন্দৰ দিনটোৰ সুন্দৰ মুহূৰ্তবোৰ এনেকৈয়ে সাঁচি ৰাখিলোঁ। ভিডিঅ'টো কেনে পালে চাই জনাবচোন।